কি আপুনি কোনো এক সুন্দৰ ঠাইত বহি কিবা খাই পাইছেনে? কি আপুনি কেতিয়াবা এনেকুৱা ৰেষ্টুৰেণ্টত গৈছেনে য'ত ভাল আহাৰৰ লগে লগে এটা সুন্দৰ পৰিৱেশে আপোনাক বিমুগ্ধ কৰিছে? তেন্তে আহক চাওক এই এমেজিং ভিডিঅ'টো। এই ৰেষ্টুৰেণ্টবোৰ দেখি নিশ্চয় আপোনাৰো ইয়ালৈ এবাৰ হ'লেও যাবলৈ মন যাব। নম্বৰ 7 ইথা এট হিলটন মালদ্বীপছ। এই ৰেষ্টুৰেণ্টখন আছে সাগৰৰ তলত। ইয়াৰ সুন্দৰতাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। সাগৰৰ 6 মিটাৰ গভীৰতাত থকা এই ৰেষ্টুৰেণ্টখনত ভাল আহাৰৰ লগতে আপুনি পাব সাগৰৰ তলিত থকাৰ মজা। যদি আপুনি কেতিয়াবা মালদ্বীপ যায় তেন্তে এই ৰেষ্টুৰেণ্টখন নিশ্চয় এবাৰ দৰ্শন কৰিব। নম্বৰ 6 দ্য হোৱাইট ৰেষ্টুৰেণ্ট। জি হাঁ, আপুনি ঠিকেই ভাবিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন হোৱাইট হাউচৰ আৰ্হিত বনোৱা এই ৰেষ্টুৰেণ্টখন বেলেগতকৈ বেলেগ টাইপৰ। যদি আপোনাৰ হোৱাইট হাউচলৈ যোৱাৰ সপোন আছে তেন্তে আপুনি দি হোৱাইট ৰেষ্টুৰেণ্টখনলৈ যাব পাৰে। যদিও হোৱাইট হাউচতকৈ এই ৰেষ্টুৰেণ্টখনৰ সকলোবোৰ ওলোটা, আনকি ঘৰটো। এইটো কথা ঠিক যে দেখাত ৰেষ্টুৰেণ্টখন ওলোটা যদিও ভিতৰৰ সকলোবোৰ চিধাই। নম্বৰ 5 এই ৰেষ্টুৰেণ্টখন আকৌ বেলেগতকৈও বেলেগ। য়েছ, ইয়াৰ নাম ডিনাৰ ইন স্কাই বেলজিয়াম। ৰেষ্টুৰেণ্টখন শূন্যত উপঙি থাকে। এই ৰেষ্টুৰেণ্টখনে আপোনাক সঁচাকৈ এক সুকীয়া অনুভৱ প্ৰদান কৰিব। এবাৰ ভাবকচোন, মাটিৰ পৰা 100 মিটাৰ উচ্চতাত আপুনি আহাৰ খাই আছে। মোৰ কথাবোৰ শুনি আপোনাৰ হয়তো বিশ্বাস হোৱা নাই, কিন্তু এইটো সত্য। আপুনি আপোনাৰ অৰ্ডাৰ তলতেই কৰিব আৰু তাৰপিছত আপোনাক বহিব দিব আৰু ওপৰলৈ লৈ যাব। ইয়াত আপোনাৰ ছেফটিৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা হয়, গতিকে তাত ভয়ৰ কোনো কাৰণ নাথাকে। আৰু আহাৰৰ লগে লগে চৌপাশৰ সৌন্দৰ্যও আপুনি উপভোগ কৰিব পাৰে। এই ৰেষ্টুৰেণ্টখনত একেলগে 20 জন মানুহে আহাৰ গ্ৰহণ কৰিব পাৰে আৰু 6 জন ৱেটাৰো থাকে। নম্বৰ 4 গ্ৰোটা পালাজিছ। এই ৰেষ্টুৰেণ্টখন ইটালীত আছে। কোৱা হয় যে ইয়াৰ সৌন্দৰ্য স্বৰ্গৰ দৰে। যোনে ইয়ালৈ এবাৰ যায় তেওঁ বাৰে বাৰে ইয়ালৈ যাবলৈ মন কৰে। এই ৰেষ্টুৰেণ্টখন এটা গুহাত ডিজাইন কৰা হৈছে। এপাৰে সমুদ্ৰ। মুঠৰ ওপৰত ইয়াৰ সৌন্দৰ্য আপোনাক কৈ শেষ কৰিব নোৱাৰি। গতিকে যদি আপুনি কেতিয়াবা ইটালীলৈ যায় তেন্তে ইয়ালৈ গৈ নিজেই এবাৰ সৌন্দৰ্য উপভোগ কৰি আহক। নম্বৰ 3 কায়াবুকিয়া টেবাৰ্ণ, জাপান। আপোনালোকক কোৱা প্ৰত্যেকখন ৰেষ্টুৰেণ্টেই বেলেগতকৈ বেলেগ, কিন্তু এতিয়া যিখনৰ কথা ক'ম সেইখন সঁচাকৈ আচৰিত ধৰণৰ। এই ৰেষ্টুৰেণ্টখন আছে জাপানৰ ৰাজধানী টকিঅ'ত। বহু দূৰ দূৰণিৰ পৰা মানুহ ইয়ালৈ আহে ৱেটাৰক চাবলৈ। হয়, আপুনি ঠিকেই শুনিছে, কাৰণ ইয়াৰ ৱেটাৰ মানুহ নহয়, এই কাম কৰে বান্দৰে। আপুনি শুনি নিশ্চয় আচৰিত হৈছে, কিন্তু এই ৰেষ্টুৰেণ্টখনৰ মালিকে বান্দৰবোৰক এনেকুৱা ট্ৰেইনিং দিছে যে আপুনি যি অৰ্ডাৰ কৰে বান্দৰে তাকে আপোনাক দিবহি। নম্বৰ 2 দি ৰক। এই ৰেষ্টুৰেণ্টখন সাগৰৰ মাজত এটা শিলৰ ওপৰত আছে। কিমান সুন্দৰ ইয়াৰ পৰিৱেশ চাওকচোন। যদি ইয়াত কোনোবাই আহাৰ খাই পইচা নিদি পলাওঁ বুলি ভাবে তেন্তে তাৰ কি অৱস্থা হ'ব ভাবকচোন। এই ৰেষ্টুৰেণ্টখন কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন। নম্বৰ 1 মডাৰ্ণ টয়লেট ৰেষ্টুৰেণ্ট, টাইৱান। এই ৰেষ্টুৰেণ্টখনৰ ডিজাইনটোৱেই সুকীয়া। ইয়াৰ চকী, খাদ্য সকলো টয়লেটৰ আৰ্হিত বনোৱা। কোনোৱে টয়লেট কৰাৰ সময়ত খাবলৈ ইচ্ছা নকৰে আৰু খোৱাৰ সময়ত টয়লেট নকৰে, কিন্তু টাইৱানৰ এই ৰেষ্টুৰেণ্টখনত দুইটা কাম একেলগে কৰোৱা হয়। মানে আপোনাক য'ত বহিব দিয়ে সেয়াও টয়লেট আৰ্হিৰে, পানী খাবলৈ আপোনাক দিব টয়লেটলৈ লৈ যোৱা মগ। যদিও দেখিবলৈ এইবোৰ এনেকুৱা, কিন্তু আচলতে এইবোৰ সঁচা নহয়। এই ৰেষ্টুৰেণ্টখনৰ নিজৰ বিশেষত্ব আছে আৰু অতি সোনকালৰ ভিতৰতেই এই ৰেষ্টুৰেণ্টখন অতি বিখ্যাত হৈ পৰিল। গতিকে এইটো 2 বছৰৰ ভিতৰতে টাইৱানত ইয়াৰ 3টা শাখা খুলিলে। যদি আপুনিও টয়লেটত বহি খাদ্য খাবলৈ বিচাৰে তেন্তে আপুনি টাইৱানৰ এই ৰেষ্টুৰেণ্টখনলৈ এবাৰ যাব পাৰে।
তো বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই কোনখন ৰেষ্টুৰেণ্ট আপোনাৰ বেছি ভাল লাগিল আৰু কোনখন ৰেষ্টুৰেণ্টলৈ আপুনি যাবলৈ বিচাৰিব কমেণ্ট কৰি নিশ্চয় কওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ টিলিঙাটো বজাই দিয়ক কাৰণ যি আছে সকলো এই চেনেলতেই আছে আৰু ক'তো নাই এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' গাইজ